Hello guys, welcome to my channel. আপোনালোকক মোৰ চেনেললৈ ওয়েলকাম জনাইছো। সো আপোনালোকেতো জানে এতিয়া বহাগৰ মাহ চলি আছে। সো মই আজি ভাবিছো যে মই আজি গাঁৱত বিহু নাচিবলৈ যাম। বৰ্তমান মই ৰেডি হোৱা নাই, জাস্ট লিপষ্টিক অকমান আৰু আইশ্যাডো লগাই লৈছো। এতিয়া মই ৰেডি হ'ম, তাৰ পাছত বিহু নাচিবলৈ যাম সকলোৰে লগত, মোৰ ফ্ৰেণ্ড বিলাকৰ লগত এতিয়া বিহু নাচিবলৈ যাম। সো আপোনালোকক মই ৰেডি হোৱাৰ পিছত কি কৰিব, মোৰ লগৰবিলাকে কি কৰিব, কেনেকৈ ড্ৰেছ পিন্ধিব, আটাইখিনি মই আপোনালোকক দেখাম। লগতে বিহু নৃত্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। মানে বিহু নৃত্যৰ প্ৰেক্টিছ কৰা তথাপিও এনেই অকণমান ওলাই যাম বুলি ভাবিছোঁ অসমীয়া ছোৱালী হৈ, যিহেতু মই এজনী অসমীয়া ছোৱালী হৈছোঁ। এনেই এপাক ওলাই যাম বুলি ভাবিছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক লৈ যাওঁ, সকলোকে আপোনালোকক দেখুৱাওঁ ব'লক। সো ফাইনেলি এতিয়া মই ৰেডি হ'লোঁ। মই এতিয়া যাবলৈ ওলাম। আৰে গগনা ল'বলৈ পাহৰিলোঁ মই। একো নাই, যোৱাৰ আগে আগে মই গগনাডাল লৈ ল'ম। সো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব হা। মই ৰেডি হ'লোঁ, অকণমান পাছত মোৰ লগৰবিলাক আহিব। তেতিয়া মই লগৰবিলাকৰ লগত একেলগে যাম বিহু নাচিবলৈ। দূৰত নাযাম, গাঁৱতে এনে এপাক নাচি দিম আকৌ। মোৰ এইটো নিউ ইউটিউব চেনেল হয়। সো যদি আপোনালোকৰ বেয়া লাগে তেতিয়াও ক'ব হা, মানে মই ইমান অভিজ্ঞতা নাই ন মোৰ, সেইকাৰণে। যদি ভাল লাগে কমেণ্টত ক'ব, কমেণ্ট বক্সত ক'ব, আৰু যদি বেয়া লাগে তেতিয়াহ'লে ক'ব। মনৰ ব্যথা মনত লৈ কিনো ভাবি আছাৰৈ। সো এয়া হ'ল আজিৰ বিহুৰ প্ৰগ্ৰেম। কিন্তু মোৰ ভিডিঅ' দেখুৱাব নোৱাৰোঁ, কাৰণ মোবাইলটো মই লৈ আছিলোঁ যে, সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ। কিন্তু তথাপিও মই ঘৰতে এপাক এনে নাচি দেখুৱালোঁ আপোনালোকক। বেয়া হ'লেও একো নহয়, কমেণ্ট কৰিব, ভাল হ'লেও কমেণ্ট কৰিব দেই। ইয়াত সৰু ল'ৰা ছোৱালী, তাৰপিছত গাভৰু ছোৱালী, তাৰপিছত আকৌ মহিলা, গোটেইবিলাক আছে ইয়াত একেলগে। আমি গোটেইবিলাকে একেলগে বিহু মাৰিছোঁ আজি, কাৰণ আজি বিহুৰ শেষ দিন। আজি হাত বিহু বুলি কোৱা হয়, সেইবাবে আজি আটাই মিলি একেলগে বিহু নাচিলোঁ। যোনে যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে যদি মোক এতিয়া সহায় কৰে, মোক ছাপৰ্ট কৰে, তেতিয়া মই আগুৱাই যাব পাৰিম, নহ'লে মই নোৱাৰিম ন। এতিয়া জাষ্ট মই এনেই ভিডিঅ'বিলাক বনাবলৈ ষ্টাৰ্টহে কৰিছোঁ। আজিলৈ ইমানতেই। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।